নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্ল'বেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সুখবৰ। সেই সুখবৰটো হৈছে যে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে টোটেল 133টা পদ মুকলি কৰিছে। কিমানটা পদ? 133টা। পদকেইটা হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্ট পোষ্ট। ইয়াৰ অৰ্হতা কিমান লাগিব, ইয়াৰ দৰমহা কিমান হ'ব, সম্পূৰ্ণ সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এতিয়া আহিছোঁ আমি এডভাৰটাইজমেণ্টলৈ। যে প্ৰথম আছে নেম অফ দ্য পষ্ট জুনিয়ৰ এছিষ্টেণ্ট, এইটো হেড অফিচৰ। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব, অৰ্হতা লাগিব যে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, প্লাছ যে কম্পিউটাৰ চলোৱাৰ দক্ষতা থাকিব লাগিব, আৰু তাৰ লগতে ছমহীয়া ডিপ্ল'মা এখন লাগিব। আৰু ইয়াৰ স্কেল পে' হ'ব 14,000 পৰা 60,500 আৰু গ্ৰেড পে' হৈছে 6,200। আৰু ইয়াৰ ভেকেণ্ট পষ্ট হৈছে 20টা। তাৰে কেটেগৰী ৱাইজত ভাগ কৰিছে। ইউআৰত 4টা, এছ চিত নাই, এছ টি পিত 2টা, এছ টি এইচ 3টা, OBC 9টা, PWD 1টা, EWS 1টা। ঠিক আছে। তাৰ নেক্সটটো হৈছে আৰু জুনিয়ৰ এছিষ্টেণ্ট হেড অফিচৰ বাবে আপোনাৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু ওপৰত 38 বছৰ হ'ব লাগিব। আৰু ডকুমেণ্টছ যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, তেতিয়া আপোনালোকক লাগিব 2 কপি পাছপৰ্ট চাইজ কালাৰ ফটো, যিখন ফটো আপুনি অনলাইন কৰোঁতে আপলোড দিব। এডমিট কাৰ্ড লাগিব বা বাৰ্থ চাৰ্টিফিকেট লাগিব, আৰু সকলো ক্লাছৰ মাৰ্কশ্বিট লাগিব, এণ্ড পাছ চাৰ্টিফিকেট লাগিব, তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যদি অসমতা যদি কিবা চাৰ্টিফিকেট আছে সেইখন লাগিব, আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট এখন লাগিব। ঠিক আছে। তাৰ নেক্সটটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল এণ্ড গভ স্কুল লেভেল। আৰু ইয়াৰ বাবে দক্ষতা থাকিব লাগিব যে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, আৰু কম্পিউটাৰ টাইপ কৰিব পৰা হ'ব লাগিব। আৰু ইয়াৰ স্কেল পে' হৈছে 14,000 পৰা 60,500। ইয়াৰ গ্ৰেড পে' হৈছে 5,600। আৰু ইয়াৰ ভেকেণ্ট পষ্ট হৈছে 99টা। তাৰে কেটেগৰী ৱাইজত ভাগ কৰিছে। ইউআৰত 37টা, এছ চিত 3টা, এছ টি পি 15টা, এছ টি এইচ 11টা, OBC 17টা, PWD 2টা, EWS 14টা। ঠিক আছে। আৰু ইয়াৰ বাবে ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ বাবেও যে মিনিমাম 18 বছৰ হ'ব লাগিব, বেছি 38 বছৰ হ'ব লাগিব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডকুমেণ্টবিলাক একে, ওপৰত যিটো কৈছোঁ সেই ছেমে লাগিব। তাৰ নেক্সটটো হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। ইয়াৰ বাবে গ্ৰেজুৱেট হোৱাৰ উপৰিও ষ্টেটিক্স বা ইকনমিক বা মেথছত ডিগ্ৰী থাকিব লাগিব, মেজৰ থাকিব লাগিব, প্লাছ কম্পিউটাৰ জ্ঞান থাকিব লাগিব। ইয়াৰ স্কেল পে' হৈছে 14,000 পৰা 60,500 আৰু ইয়াৰ গ্ৰেড পে' হৈছে 7,600। ঠিক আছে। আৰু ইয়াৰ ভেকেণ্ট পষ্ট হৈছে 14টা, আৰু কেটেগৰী ৱাইজত ভাগ কৰিছে। ইউআৰ 4টা, এছ চিত 1টা, এছ টি পি 2টা, এছ টি এইচ 1টা, OBC 4টা, PWD 1টা, আৰু EWS 1টা। ঠিক আছে। আৰু ইয়াৰ বাবেও যে ছমহীয়া
কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিবই, ঠিক আছে। আৰু ইয়াৰ বাবে 18 বছৰ হ'ব লাগিব, ওপৰত 38 বছৰ হ'ব লাগিব। মই ওপৰত যে কৈছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যি ডকুমেণ্টছ লাগিব, তিনিটাতে একেই ডকুমেণ্টছেই লাগিব, ঠিক আছে। ফ্ৰেণ্ডছ, এই ন'টিফিকেশ্যনটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব। ইমানেই শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধুবৰ্গই যদি এই খবৰটো শুনা নাই যাতে গম পাই যায়, তেওঁ যাতে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে, ঠিক আছে। গতিকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু এটা লাইক কৰক। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নিচিনা ন'টিফিকেশ্যন পাবলৈ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পায় লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ন'টিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰাৰ উপৰিও যে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই যিকোনো ভিডিঅ' আপলোড কৰাৰ লগতে পোনপ্ৰথমে আপুনি চাব পাৰিব। তে আজিলৈ ইমানে। গুড বাই।